মা, মা। পূজা, পালিহি। বাটত আহোঁতে একো অসুবিধা হোৱা নাই নহয়? নাই হোৱা মা, একো অসুবিধা নাই হোৱা। আহচোন আহ, অলপ মুখ হাত ধুই ফ্ৰেছ হৈ লহি। ব'লা মা, ভাইটি ঘৰত নাই নি? নাই, তই আহিবি বুলি গম পাই সি বজাৰলৈ গৈছে, তই ভাল পোৱা মাছ আনিবলৈ। বা, বা। ভাইটি পালেহি। তই আহিবি বুলি গম পাই মই বজাৰলৈ গৈ তই ভাল পোৱা মাছ আনিছোঁ। মোলৈ পিছে কি আনিছ তই? মোৰ মৰমৰ ভাইটিটো, একো নাই অনা তোলৈ। বেয়া পালোঁ যা, নামাতিবি মোক আজিৰ পৰা। হ'ব তেন্তে, বেয়া পাইছে যদি নামাতো আৰু। মা, মা। ভলো, মোহনটো, মনটো কিয় মাৰি আছ তই? মা চোৱাচোন, বা আহিব বুলি গম পাই বজাৰলৈ গৈ তাই ভাল পোৱা মাছ লৈ আনিছোঁগৈ, আৰু তাই মোলৈ একো এটা নাই অনা। কোনে ক'লে তোক নাই অনা বুলি? বায়ে কৈছে। ধেত, তই ভাল পোৱা মিঠাই, চকলেট, চিপছ চব আনিছে, তোক ধেমালি কৰিছে তাই। বা, বা। কি হ'ল ভাইটি, কেলে চিঞৰি আছ? তই মোক মিছাকৈ কিয় ক'লি একো নাই অনা বুলি? মোৰ মৰমৰ ভাইটিটো, তোক মই এনেই ধেমালিহে কৰিছোঁ। ঐ, তহঁত দুটাই কি ধেমালি কৰি আছ? হ'ব, এতিয়া ধেমালি বাদ দে, আমি চাহ খাই লওঁ। ব'লা মা, মোৰ বৰ মন গৈছে বহুত দিনৰ মূৰত তোমাৰ হাতৰ ধুনীয়া চাহকাপ খাবলৈ। বহুত দিনৰ মূৰত তোমাৰ হাতেৰে ভাতকেইটা খাই বৰ তৃপ্তি লাগিলে মা। আমাৰ হোষ্টেলৰ যিহে ফকতীয়া খানা, খাই একদম ভাল নালাগে। পইচাকেইটা এনেই গৈ আছে মা। উপায় নাই আৰু কি কৰিবি, চহৰৰ হোষ্টেল, তাতে আকৌ ইমানবোৰ ছোৱালী থাকোঁ, ইমাননো ভালকৈ কেনেকৈ দিয়ে অ'? ভলো, কি কৰি আছ তই? মা কোৱা, মই টিভি চাই আছিলোঁ। বায়েৰে পিছে চহৰৰ পৰা তোলৈ কিবা এটা আনিছে? হয় নেকি? মোক নাই কোৱা যে, কি আনিছেনো মা? তাই ধুনীয়া স্পৰ্টিং এটা আনিছে, ব'ল পিন্ধি চাবি। মা, তোমালোকে কি কৰিছা? খোৱাই নাই নেকি? পূজা, তই শুগে যা, দিনটো গাড়ীত ইমান দূৰ আহিছ, তোৰ চাগে বৰ ভাগৰ লাগিছে। মা, ভাগৰ লাগিছে অলপ, মই শুওঁগৈ। গুড নাইট ভাইটি। গুড নাইট বা। মা ব'লা, মই স্পৰ্টিংটো পিন্ধি চাওঁ। ব'ল ভলো। আপোনালোকে যদি ভিডিঅ'জবোৰ চাই ভাল পাইছে, তেন্তে লাইক, কমেণ্ট কৰিব এণ্ড প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি আমাৰ ৰৈ যোৱা ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম আৰু নতুন ভিডিঅ' দি যাম, আৰু আপোনালোকে আমাক ৰৈ যোৱা ভুলবোৰ দেখুৱাই দিব। প্লিজ আমাৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে আহিছোঁ, বাই বাই।